কষ্টৰে তোমাৰ মা নিধি যদি মা জীয়াই নাথাকে ময়ো জীয়াই নাথাকো কষ্টৰি অবিহনে মই জীয়াই থাকিব নোৱাৰো নিধি আৰু কষ্টৰিক লৈহে মোৰ জীৱন সম্পূৰ্ণ সিহঁতৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম মোক কেৱল মোৰ মাক লাগে পৃথিৱীৰ য'তেই নাথাকক কিয় মই তোমাৰ ওচৰলৈ তোমাৰ মাক লৈ আনিম এটা মৰ্ডাৰ হৈছে কষ্টৰিক মাকৰ পৰা কোনেও আঁতৰ কৰি ৰাখিব নোৱাৰে আৰু তোক মোৰ হাতৰ পৰা কোনেও বচাব নোৱাৰে ভুলৰ শুধৰণি কেৱল মইহে কৰিব পাৰিম এদিন মোৰ সকলো ধ্বংস হৈছিল আজি তোৰ সকলো ধ্বংস হ'ব মা মোক কথা দিয়া তুমি আৰু মোক কেতিয়াও এৰি থৈ নোযোৱা তেতিয়াহ'লেতো তোমাৰ কোনো প্ৰেমিক নাই তোমাৰ কোনোবা প্ৰেমিক চেমিক থাকিলে কথা বেলেগ আছিল গতিকে মই তোমাক বিয়া কৰাম আৰু মোৰ চকুৰ আগৰ পৰা তোমাক কোনোবাই বিয়া কৰাই উঠাই লৈ যাব এনেকুৱা পুৰুষ কেতিয়াও জন্ম হোৱা নাই বুজি পালা শুনা মই ভাল মানুহ নহ'ব পাৰোঁ কিন্তু মোৰ সমান মৰম তোমাক কোনেও দিব নোৱাৰে বুজিলা মাইনা তুমি মাইনা তুমি তুমি জুই মাইনা তুমি জুই মাইনা আবে তই দেখোন মোক কৈছিলি যে ছোৱালীক জয় কৰিবলৈ হ'লে প্ৰথমে তাইৰ ফোনটো জয় কৰিব লাগিব ইমানে মেছেজ দে যাতে তোৰ বাহিৰে তাই প্ৰেমৰ আৰম্ভণি হাঁহিৰে হয় মোৰ পৰিচয়টোৱে দিয়া নাই মোৰ নাম মিষ্টাৰ মই আপোনাক সুধিছো এটা কাম কৰা নহ'লে এই ওচৰ পাজৰৰ যিকেইখন কলেজ আছে সেইকেইখনত যোৱা তুমি গৈ এবাৰ কৈছোৱা যে মই বিক্ৰম চৌধুৰীৰ গাৰ্লফ্ৰেণ্ড তাৰপিছত গম পাবা মই তেনেকুৱা কৰাৰ দৰকাৰ কি ল'ৰাবোৰে চকুতল কৰি তোমাৰ ভৰিৰ ওচৰত আঁঠু ল'ব